নমস্কাৰ। যোৱা বছৰ 2024 চনৰ 20 অক্টোবৰ তাৰিখে আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰ এই ক্লাবৰ এই স্থানলৈ আহিছিল আৰু তেখেতে এই ক্লাবৰ উন্নয়নৰ কাৰণে 1 লাখ টকা এটা অনুদান আগবঢ়াম বুলি কথা দিছিল আৰু সেই কথা মৰ্মে আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টিৰ যিকোনো কাৰ্যকৰ্তাই কথা দি কথা ৰাখে। আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় তেনেকুৱা ধৰণে এই কথা দি কথা ৰাখি আজি তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যকৰ্তা জিলা কাৰ্যনিৰ্বাহক সদস্য সন্মানীয় মুনীন বড়ো ডাঙৰীয়া, আমাৰ এই অঞ্চলৰে যুৱ সমাজকৰ্মী তথা যুৱ নেতা, তেখেতৰ যোগেদি এই ক্লাবলৈ তেখেতে 1 লাখ টকাৰ অনুদানটো আজি পঠাই দিছে। মই আশা ৰাখিম অনাগত দিনত এই পুঁজিখিনিৰে ক্লাবৰ যিসকল খেলুৱৈ আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব পাৰে কৰিব আৰু অনাগত দিনত আমাৰ চৰকাৰে এই ক্লাবটোৰ উন্নয়নৰ কাৰণে আৰু অধিক সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। লগতে মই ইতিমধ্যে খেলুৱৈসকলক কথা দিছোঁ বা কৈছোঁ যে তেওঁলোকে এনেকুৱা চৰ্চাটো আগবঢ়াই যাওক, ইয়াৰ পৰা যাতে অনাগত দিনত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম হয়। তাৰ কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা যি সহায় বা সহযোগিতা আগবঢ়াব লাগে আমি আগবঢ়াই যাম। ধন্যবাদ। बे लेखायै जोङो जे ग्रीनलैंड स्पोर्ट्स क्लाबनो बीजेपी दोलोनिफ्राय जे खोथा होनाय बायदियै जितु जों मोनफुंनो हादों। बिथाङा 2024 मायथाइनि 20 अक्ट'बर खालि जे फोस्रावलांदोंमोन बे लेखायै जोङो फैसाखौ दिनै मोनफुंनो हादों। जों आसा खालामदों जे जोंनि बे ग्रीनलैंड स्पोर्ट्स क्लाबनि जेसेबां गेलेगिरि दङ बा ओनसोलनि जेसेबां गोसो गुदुं गेलेगिरिफोर दं जाहाथे इयुनाव जेसेबां गेलेनो हायो दिन्थिनो हायो आरो बेनिख्रुइ साबसिन दावगालांनो हायो जों बेखौ आसा थिदों। लोगोसेनो बे रांखौ मोननायाव जोङो जोंनि गेलेगिरि बिथांमोननो मोजां खामानियाव बाहायगोन आरो जों आसा थिदों बीजेपीआ जिबायदि खामानि मावदों जिबायदि अनसुंथाइ होनो हादों जाहाथे उननि हाबाफारिफोरावबो बा बेबायदि बिथिङाव मदद होथों आरो बेखौ आसा थिनानै आं बेखिनिखौ बुंबाय। बिथांनिसिम रोजा रोजा साबायखर। बिथाङा जिहेतु खोथा होदोंमोन बे खोथा बायदियै दिनै 1 लाख रांखौ आखाइजों आखाइ सानना जोंनि गेजेराव गेलेगिरिफोरनो होनो हादों। बेखिनिखौ जोङो गोजोननाय मोनदों।